হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ আৰু ভাবিছোঁ আপোনালোককো যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আহকচোন ভিডিঅ'টো আজি ইয়াৰ পৰাই আৰম্ভ কৰোঁ। আমি আহি পালোহি। অকণমান খোজকাঢ়িব লাগিব। মন্দিৰৰ ওচৰলৈকে গাড়ী নিব দিয়া নাই, কাৰণ ডাঙৰ মেলা হৈ আছে। বহুত ভক্তসকল আহিছে। এয়া আহি পাইছোঁহি। বহুত আঁতৰৰ পৰাই ধুনীয়াকৈ সজোৱা হৈছে। এটা গাঁৱলীয়া পৰিৱেশ, বহুত ভাল লাগিছে। যদি আপোনালোকো আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। এটা গাঁৱলীয়া পৰিৱেশ। এই নগাঁও জিলাৰ পৌৰ্ণিগুদাম ভেৰভেৰিত শিৱলিংগৰ আকাৰত মহামৃত্যুঞ্জয় মন্দিৰ বনোৱা হৈছে। বহুত আঁতৰৰ পৰাই এয়া দোকান বজাৰবোৰ বহিছে। মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া সন্ধিয়া হৈও আহিছে আৰু দেখিবলৈ ইমানেই ধুনীয়া লাগিছে। গোটেই লাইট, বজাৰ, মানুহ, মানে ক'বলৈ আৰু ভাষাই নাইকিয়া। এয়া খোজ কাঢ়ি কাঢ়ি গৈয়ে আছোঁ। এতিয়াও ভিতৰৰ ভাগ পোৱাগেই নাই। সেয়া আপোনালোককো যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাই যাওক। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে, ইমান আঁতৰৰ পৰাই। মন্দিৰভাগৰ উচ্চতা হৈছে 126 ফুট। 2010 চনৰ পৰাই বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। এতিয়া প্ৰায়বোৰ কাম সম্পূৰ্ণ হৈছেই, তথাপিও কিছু কাম এতিয়াও বাকী আছে। এয়া আহি আহি মন্দিৰৰ ওচৰ পাইছোঁহি। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু আপোনালোককো মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম। আহকচোন তেতিয়াহ'লে। এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু এইখনেই হৈছে মেইন দৰ্জা। আৰু মন্দিৰৰ ভিতৰলৈ এতিয়া সোমাবলৈ দিয়া নাই। আৰু চাওকচোন দুয়োফালে কি ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়াকৈ পানী পৰি আছে।
হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই ইয়াত পূজা কৰিছিলে। সেইকাৰণে ইয়াত মহামৃত্যুঞ্জয় মন্দিৰ বনোৱা হ'ল আৰু এতিয়া ইয়াত স্থিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। বহুত দূৰ দূৰণিৰ পৰা পণ্ডিতসকল আহিছে মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞ কৰিবলৈ আৰু ইয়াতে পণ্ডিতসকলে যজ্ঞ কৰিছিলে। 108টা কুণ্ডত একেলগে তেওঁলোকে যজ্ঞ আৰম্ভ কৰিছিলে আৰু এতিয়া এয়া সন্ধিয়াৰ সময়। সকলোৱে এয়া সন্ধিয়াৰ আৰতি কৰি আছে। এটা ভাল লগা মুহূৰ্ত, আহকচোন আপোনালোকেও উপভোগ কৰক। विष्णु की जय जय, ब्रह्मा की जय जय, विष्णु की जय जय, ब्रह्मा की जय जय, विष्णु की जय जय, उमापति शिव शंकर 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 की जय जय, गोविंद जय जय गोपाल जय जय, गोविंद जय जय गोपाल जय जय, राधा रमण हरि गोविंद जय जय, राधा रमण हरि गोविंद जय जय, गंगा की जय जय, यमुना की जय जय, गंगा की जय जय, यमुना की जय जय, गंगा की जय जय बोलो यमुना की जय जय, गंगा की जय जय बोलो यमुना की जय जय, गंगा की जय जय। এয়া পণ্ডিতসকলে সন্ধিয়াৰ আৰতি কৰাত ব্যস্ত হৈ আছে। ইমান এটা ভাল লগা মুহূৰ্ত, গ'লে আহিবলৈ মন নাযায়। মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। আপোনালোকে যদি আহিব বিচাৰে মন্দিৰলৈ আহিব পাৰে। বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে আৰু আমাৰ নগাঁওবাসীৰ বাবে এটা ভাল লগা কথা দিয়কচোন। আমাৰ নগাঁৱত ইমান ডাঙৰ মন্দিৰ স্থাপন কৰা হৈছে। लक्ष्मी नारायण 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 सत्यनारायण नारायण सत्यनारायण। আৰু এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞৰ শেষৰ দিনাখনৰ ভিডিঅ' অকণ কৰি আনিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।